हेलो ভিউয়াৰ্স কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু আমাৰো ভালে আজি আমি ওলাইছো গোলাঘাটলৈ আৰু তাৰে এটা ভিডিও আপোনালোকলৈ আগবঢ়াইছো ভিডিওটো নিশ্চয় চাব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আলপনা পাকঘৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আৰু মোৰ ভিডিওটো আপোনালোকে চাব বুলি আশা ৰাখিলো কালি আমাৰ কাম একো নহল আজি আকৌ আহিছো মোৰ বেটাক মানে আজি সোনোগ্ৰাফি এটা কৰাব দিছে গতিকে সোনোগ্ৰাফি কৰাবলৈ আহিছো ৰাতিপুৱা আহি পালোহি এতিয়া 9:30 মান বাজিছে আৰু সোনোগ্ৰাফিটো কৰাই তাৰপিছত ঘৰলৈ যাম তাৰপিছত কি কৰো গোটেইখিনি দেখাই দিম চাই থাকিব आकाश के नीचे আজি হেয়া গোলাঘাট আহিছো আৰু মাহঁতৰ ঘৰত সোমালো সোমাই পেলাই এতিয়া অকমান বজাৰলৈ ওলাই আহিছো দেখিছে কিমান ৰ'দ আৰু মোৰ ছাতিও নানিলো আচলতে গৰমত একদম এনেকৈ চুনি এখন মেৰাই লৈছো বিৰাটেই গৰম আৰু এতিয়া দোকান এখনলৈ যাওঁ বস্তু লৈ ললো আৰু এতিয়া গৈ আছো ঘৰলৈ এইটো আমাৰ ঘৰৰ মুখৰ ৰাস্তা হয় এইটো ইফালে ফুটফাট বনাই দিছে আৰু ফুটফাটেদি আহিছো এইখিনি থানাৰ ওচৰ মানে থানা এতিয়া মিঠাই দোকানত সোমাইছো এইটো এতিয়া আমাৰ ঘৰৰ ৰাস্তা আজি এতিয়া আহিছো আমি হোটেললৈ কিবা এটা খাই লওঁ আৰু বেটাৰ আজি সোনোগ্ৰাফি আছিলে সোনোগ্ৰাফিটো কৰাই ল'লোঁ তাৰপিছত এতিয়া ৰিপৰ্ট দিব এঘণ্টাৰ পিছত গতিকে অকণমান ৰৈ আছোঁ মানে ৰৈ ল'ম ৰৈ পেলাই খাই কিবা এটা খাই আকৌ ডক্টৰক ৰিপৰ্টটো দেখাব লাগিব গতিকে দেখাই থাকিম वीडियो ना फोटो হৈ গ'ল আৰু এতিয়া অকণমান দেৰি বহিছোঁ অকণমান আৰাম লৈছোঁ আৰু ৰিপৰ্টটো অকণমান দেৰিকৈ দিব এঘণ্টাৰ পিছত গতিকে সময়টো মিলাব লাগিব সেইকাৰণে অলপ বহি দিছোঁ তাৰপাছত ডক্টৰক দেখাবলৈ আছে ডক্টৰক দেখাই একেবাৰে আৰু সৰুপথাৰ গুচি যামগৈ আজি গোলাঘাটৰ আপোনালোকক অলপ চব দেখাইছোঁ দেই এইখন মই পঢ়া মানে হাই ছেকেণ্ডেৰী গভট হাই ছেকেণ্ডেৰী মই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়িছিলোঁ ইয়াতে এইবোৰ মেমৰি আৰু পাহৰিব নোৱাৰি আৰু বহুত স্মৃতি ইয়াত জড়িত হৈ আছে এইখন মই পঢ়া বিদ্যালয়তে 5 to 10 আজি পুৰা দেখাইছোঁ গোটেইখন
একদম ডক্টৰৰ কাম সম্পূৰ্ণ মানে শেষ হৈছে খালি ব্লাডৰ 4টা ৰিপৰ্ট আহিবলৈ আছে 5 দিনমানৰ পিছত আহিব সেইকেইটা এদিন এওঁ দেখাই যাব আৰু আমি নাহিলেও হ'ব এতিয়া গৈ থাকোঁ ঘৰলৈ ইমান গৰম পৰিছে আৰু সাংঘাতিক গৰম মানে কালি আৰু আজি মানে আমি ডক্টৰৰ ওচৰত আচলতে বহি আমনি লাগে আৰু কিমান বহিছোঁ ঠিক নাই কালি একদম ৰাতিপুৱাৰ পৰা একদম গধূলিলৈকে আজিও তেনেকুৱা হৈছে এতিয়া বাৰু আহিলোঁ আজি অলপ সোনকালে হ'ল তাকে বাবুৰ কাৰণে মানে কুঁহিয়াৰ ৰস সেইখিনি কুঁহিয়াৰ ৰস মানে পেৰি আছে কুঁহিয়াৰ ৰস খাব আৰু মই খালোঁ ডাব এইটো খাই হৈ গ'ল আৰু ইয়াৰ ভিতৰত যে যিটো নাৰিকল থাকে মানে ডাবটো খাবলৈ বহুত ধুনীয়া হয় একদম কোমল কোমল কিন্তু এতিয়া উলিয়াইতো দিব নোৱাৰি ঘৰত হ'লে উলিয়াই খালোহেঁতেন কিন্তু এতিয়া নোৱাৰো খাবলৈ গতিকে আৰু এইটো পেলাই দিব লাগিব এতিয়া দেখিছে আজি ইমান গৰম বজাৰত মানে গোলাঘাট বজাৰ দেখিছে মানুহ এটাও নাই মানে আছে আৰু ধৰক 2-এটা কিন্তু যিমান ভিৰ হয় সিমান ভিৰ নাই মানে একদম খালী এনেকুৱা খালী পৰিৱেশ এইটো বাছ ষ্টেণ্ড একদম মানুহ নাই খাব লাগিছে মাৰ্কেট গোলাঘাট আহিব দেই একদম বজাৰ বডিত আমাৰ গোলাঘাট আৰু আমাৰতো একদম চিনাকি আমি আহি থাকোঁ ইয়াৰ পৰা লৈ থাকোঁ উভতনিৰ বাটত গৰু যাওক चिप्स क्या खाओगे? एक महीना दिया से चिप्स क्या खाओगे? আমি একেবাৰে গোলাঘাটৰ পৰা একদম সৰু পথাৰ আহি আছো নিজৰ ঘৰলৈ এতিয়া একদম সন্ধিয়া হোৱা নাই আৰু হ'ব আৰু লাহে লাহে মানে জামুগুৰিত চাহ খালোঁ চাহে মোৰ একদম প্ৰিয় বস্তু খুৰমা ডাঙৰ ডাঙৰ খুৰমাটো একদম আগৰ খুৰমা দি চাহ খালোঁ আৰু ভাবিলোঁ যে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ বাই 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 বাই